প্ৰথমে ওপৰত কি কৈছে এইটো পঢ়ি লওঁ তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা এই সমস্যা দুটা দিয়া আছে ইয়াত চোৱা সমস্যা দুটা দিয়া আছে প্ৰথম কামটো কি কৰিব লাগিব ৰৈখিক সমীকৰণ গঠন কৰিবলৈ ক'লে ঠিক আছে তাৰ পিছত কি কৈছে চোৱা লৈখিকভাৱে হেবোৰ সমাধান কৰা প্ৰথম দুটা কাম কৰিব লাগিব এই দুটা সমস্যা সমাধান কৰিব হলে প্ৰথমে আমি ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব তাৰ পিছত লৈখিকভাৱে মানে গ্ৰাফ আঁকি এই সমস্যা দুটা সমাধান কৰিব লাগিব দুটা কাম কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা তো 1 নম্বৰ প্ৰশ্নটো কি কৈছে পঢ়ি লওঁ আহা এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে এটা গণিত কুইজ হৈছিলে তাত 10ম শ্ৰেণীৰ মনত চোৱা তোমালোকে মনত ভাবি থকা কি এটা ক্লাছৰুমত গণিত কুইজ হৈছিলে তাত 10ম শ্ৰেণীৰ ক্লাছ 10ৰ 10জন ছাত্ৰ আৰু ছাত্ৰী লগাই 10জনে অংশগ্ৰহণ কৰিছিলে এই কুইজখনত যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি মানে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা মানে ছাত্ৰীৰ সংখ্যা 4টা বেছি আছিল আৰু ছাত্ৰতকৈ ছাত্ৰ যদি 5টা আছিল ছাত্ৰীৰ 9টা আছিল হয় নাই বুজি পাইছা না ছাত্ৰ ছাত্ৰীসকল ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি গলে আচ্ছা তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব কৈছা আমি এই গণিত কুইজখনত ছাত্ৰ আৰু ছাত্ৰী কেইটাকৈ অংশগ্ৰহণ কৰিছিলে হেতু আমাক উলিয়াব কৈছে তো প্ৰথমে কাৰ নাম লৈছে আমি হেতু চাম প্ৰথমে ছাত্ৰৰ কথা কৈছে যদি আমি ছাত্ৰক x ধৰি লম বা প্ৰথমে যদি ছাত্ৰীৰ কথা কৈছে আমি ছাত্ৰীক x ধৰি লম প্ৰশ্নটো আহা এটা গণিত কুইজম 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰীক y ধৰি লম ঠিক আছে আহা ধৰা হল ছাত্ৰৰ সংখ্যা xটা আৰু ছাত্ৰীৰ সংখ্যা y ধৰা হল ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y ধৰি লওঁ তাৰ পিছত আমি কি লিখো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ তাৰ পিছত আমি লিখো প্ৰশ্নমতে আমি প্ৰশ্নমতে লিখি লম তো প্ৰশ্নমতে কি কৈছে চোৱা ছাত্ৰ আৰু ছাত্ৰী দুটা লগাই 10টা বুলি কৈছে হেকাৰণে আমি ছাত্ৰ যোগ ছাত্ৰী সমান 10 লিখিম 10 লিখিম ছাত্ৰ হয় x ছাত্ৰী y সমান 10 লিখিম ইয়াক আমি 1 নম্বৰ এটো আমাৰ কৰা নিয়মে হয় ঠিক আছে ইয়াক আমি 1 নম্বৰ আমি তো চোৱা আমাৰ এটা সমীকৰণ বনি গল এটা সমীকৰণ আমাৰ তো ছাত্ৰ ছাত্ৰীসকল আমাৰ এটা সমীকৰণ বনি গল তাৰ পিছৰ সমীকৰণটো কি কৈছে চোৱা ভালকে এটো চাবা এটো বহুত ছাত্ৰ ছাত্ৰীসকলে ভালকে মন দিলেহে বুজি পায় ভালকে মন নিদিলে বুজি নাপাবা তো ইয়াত কি কৈছে চোৱা ইয়াত কৈছে আগতে আগে আমি ছাত্ৰ আৰু ছাত্ৰী সমান বুলি লিখি লওঁ দেই তাৰ পিছত চোৱা ভালকে ইয়াত বুজিবলগীয়া কথা আছে ইয়াৰ পিছত চোৱা বুজিবলগীয়া কথা আছে কি কাৰ সংখ্যা বেছি বুলি কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি বুলি কৈছে হয় নাই তো এতিয়া ছাত্ৰ আৰু ছাত্ৰী সমান হৈ আছে ঠিক আছে ছাত্ৰ আৰু ছাত্ৰী সমান হৈ আছে ছাত্ৰীৰ সংখ্যা বেছি বুলি কৈছে হয় নাই তো ছাত্ৰী সমান কি হ'ব ইয়াত 4 যদি আমি যোগ কৰো তেতিয়া ছাত্ৰীৰ সংখ্যা 4 বেছি হ'ব ছাত্ৰতকৈ তো ছাত্ৰতকৈ কৈছে না ছাত্ৰৰ লগত 4 যোগ কৰি দিয়া ছাত্ৰীৰ সংখ্যা বেছি হৈ যাব ঠিক আছে বুজি পালা না ছাত্ৰ ছাত্ৰীসকল মই আৰু বুজাই দিছো এটা চোৱা ছাত্ৰীৰ সংখ্যা বেছি হৈ গল 4 বেছি হ'ল কেলে ছাত্ৰী সমান কিমান আছে এটো ছাত্ৰৰ সংখ্যা আছে তাৰ লগত আমি 4 যোগ কৰিলো তা এই দুটা মিলি যিমান হ'ব হেতু হ'ব ছাত্ৰীৰ সংখ্যা ঠিক আছে তো এটা আমি কি কৰিম ইয়াক তোমালোকে 2 নম্বৰ সমীকৰণ দি দিয়া তাৰ পিছত আমি চোৱা ৰৈখিকভাৱে আমাৰ সমাধান হৈ গল গতিকে আমি কি লিখিম ৰৈখিকভাৱে সমাধান কৰা হ'ল ৰৈখিক সমীকৰণযোৰ গঠন কৰিব গৈছিল হয়নে তো গতিকে আমি কি লিখিম ৰৈখিক সমীকৰণযোৰ গঠন কৰা হ'ল আমি কি লিখিম ৰৈখিক সমীকৰণযোৰ গঠন কৰা হ'ল গতিকে ৰৈখিক সমীকৰণযোৰ গঠন কৰা হ'ল তো ছাত্ৰ ছাত্ৰীসকল আমাক দুটা কাম কৰিব কৈছিলে এটা ৰৈখিক সমীকৰণযোৰ গঠন কৰিব কৈছিলে আমাৰ 1 নম্বৰ কামটো হৈ গল 2 নম্বৰ কামটো কৈছিলে লৈখিকভাৱে সমাধান কৰিব কৈছিলে তো আহা আমি লৈখিকভাৱে সমাধান কৰিব হলে আমি পোন প্ৰথমে দুটা বাকস আঁকি লওঁ পটাপট আমাৰ এটা বাকস এইটো
x আৰু y লিখিলো আৰু দ্বিতীয় নম্বৰ বাকচটো আমাৰ এইটো x আৰু y লিখিলো তো চোৱা এই প্ৰথম সমীকৰণটো চাই আমি প্ৰথম সমীকৰণটো সমাধান কৰিম আৰু দ্বিতীয় সমীকৰণটো চাই দ্বিতীয় বাকচটো প্ৰথম বাকচটো সমাধান কৰিম তাৰপিছত দ্বিতীয় বাকচটো সমাধান কৰিম দ্বিতীয় সমীকৰণটো চাই তো চোৱা এই কেনেকৈ বাকচ ফিল আপ কৰে চাই লোৱা এইটো বুজি পাই গ'লে হৈ যাব তোমালোকে চোৱা এই সমীকৰণটোত যদি x ৰ ঠাইত আমি শূন্য বহাই দিওঁ তেতিয়া সমীকৰণটো কেনেকুৱা হৈ যায় চোৱা সমীকৰণটো এনেকুৱা আছে x + y = 10 আছে হয়নে আমি x ৰ ঠাইত যদি শূন্য বহাই দিওঁ সমীকৰণটো এনেকুৱা হ'ব এইটো আঁতৰি যাব থাকিব কি y = 10 মানে x ৰ ঠাইত যেতিয়া শূন্য বহাম তেতিয়া y = আমি কিমান পাম 10 পাম হয়নে ছাত্ৰ ছাত্ৰীসকল হয়নে তাৰ ঠিক তেনেদৰে এই y ঠাইত যদি আমি শূন্য বহাওঁ y ঠাইত যদি আমি শূন্য বহাওঁ তেতিয়া চোৱা এইটো শূন্য হৈ যাব x সমান আমি কিমান পাম 10 পাম ঠিক আছে 0 বহাম তেতিয়া y সমান কিমান পাম এইটো 0 হৈ যাব ন তো y সমান কিমান থাকিব 4 তো ইয়াত 4 লিখিলাম তাৰপিছত চোৱা y ঠাইত যদি আমি শূন্য বহাই দিওঁ তেতিয়া চোৱা এইটো অলপ বুজি ল'ব লাগিব চোৱা সমীকৰণটো এনেকুৱা আছে হয়নে ইয়াত তলতে বুজাই দিছোঁ চোৱা এইটো আছে x + 4 = y আছে ঠিক আছে মই কাৰ কথা কৈছোঁ y ঠাইত 0 বহোৱা কথা কৈ আছোঁ এইটো y হয় দেই x + 4 y ঠাইত 0 বহালে এইটো এনেকুৱা হৈ যাব ঠিক আছে তো এই চাইটো সমান চিহ্ন এইফালে লৈ গ'লে -4 হ'ব মানে আমি x সমান কিমান পালোঁ -4 তো ইয়াত আমি -4 বহাই দিম তো ছাত্ৰ ছাত্ৰীসকল বাকচ অঁকা হৈ গ'ল এতিয়া আমি গ্ৰাফ আঁকিম হয়নে তো আহা ইয়াতে অকণমান জাগা আছে ইয়াতে আমি গ্ৰাফটো আঁকি দিওঁ তো গ্ৰাফ আঁকিব হ'লে আমি কি কৰিম তোমালোকে স্কেল লৈ লোৱা স্কেল লৈ দুটা লাইন আঁকা এইটো হৈছে আমাৰ x অক্ষ এইটো হৈছে আমাৰ y অক্ষ এইটো হৈছে আমাৰ মূল বিন্দু তো এতিয়া আমি কি কৰিম 1 2 কে লৈ লওঁ এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 এইটো 7 8 9 10 এতিয়া 1 2 কে লৈ লওঁ দুই বছৰ সৰু সৰু 1 2 3 4 5 6 7 8 অলপ তোমালোকে ডাঙৰ ৰাখিবা দেই 9 ইমান তোমাৰ আমি 10 পাম ঠিক আছে ইয়াত আমি মাৰি খেলিছিলোঁ তোমালোকে অলপ ডাঙৰ ৰাখিবা তাৰপিছত হ'ল এইটো ইফালে আমি লিখি লওঁ কেইটামান -1 -2 -3 -4 ইফালে -1 -2 -3 -4 তো তোমালোকে জানা গ্ৰাফ আঁকিলোঁ ইফালে যিবোৰ সংখ্যা হয় প্লাছৰ হয় ইফালে যিবোৰ সংখ্যা লিখোঁ সেইবোৰ আমি প্লাছৰ সংখ্যাবিলাক লিখোঁ ইফালে যিবোৰ সংখ্যা লিখোঁ মাইনাছৰ ইফালে আমি যিবোৰ সংখ্যা লিখোঁ মাইনাছৰ লিখোঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই জাগাটো জোৰা নাছিলে সেইকাৰণে মই তেনেকৈ আঁকিলোঁ প্লিজ তোমালোকে তেনেকৈ নাকিবা এতিয়া এই বাকচটো চাই আমি গ্ৰাফটো ফিল আপ কৰিম হয়নে তো চোৱা x ঠাইত 0 আছে x শূন্য ক'ত আছে ইয়াত y10 ইমান ইয়াত হ'ব হয়নে তো প্ৰথম বিন্দুটো আমি ইয়াত পালোঁ এই বিন্দুটো ইয়াত পালোঁ ইয়াত পোৱা বিন্দুটো কি হৈছে 0,10 ঠিক আছে তাৰপিছত 10,0 10 মানে x10 নহয় জানো xৰ 10 কোন চোৱা এইটো x অক্ষ আছিলে হয়নে xৰ প্লাছ এই সংখ্যা এইবিলাক আছে তো দ্বিতীয় আমি বিন্দুটো ইয়াত পাম এইটো 10,0 বিন্দুটো ইয়াত পালোঁ এতিয়া এই বাকচত যি দুটা পইণ্ট পালোঁ সেই দুটা আমি আগতীয়াকৈ সংযোগ কৰি লওঁ ধুনীয়াকৈ তোমালোকে স্কেল লৈ সংযোগ কৰি লোৱা মোৰ ওচৰত বৰ্তমান স্কেল নাই মই এনেকৈ সংযোগ কৰি লৈছোঁ তোমালোকে স্কেল লৈ লোৱা স্কেল লৈ সংযোগ কৰি লোৱা পটাপট ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল প্ৰথম বাকচৰ পৰা আমি যিটো পালোঁ সেইটো আমি ইয়াত আঁকিলোঁ এতিয়া চোৱা এই বাকচটো চাই আমি আকৌ ইয়াত বহুৱাম x0 ইয়াত আছে y4 ক'ত আছে y4 হ'ব তোমালোকৰ ইয়াত ঠিক আছে তো এই বিন্দুটো ইয়াত পালোঁ আমি ইয়াত কি পালোঁ 0,4 বিন্দুটো আমি ইয়াত পালোঁ আৰু এটা বিন্দু ক'ত পাম x -4 মই কৈছিলোঁ xৰ মাইনাছ সংখ্যাবিলাক ইফালে আছে তো -4 আমি কিমানটো মানত পাম 1 2 3 4 -4 ইমানটো মানত পাম তো -4,0 বিন্দুটো আমি ইয়াত পালোঁ তো এই দুটা কি কৰিম আমি এই দুটা বিন্দু আমি সংযোগ কৰি দিম হয়নে এই দুটা বিন্দু আমি সংযোগ কৰি দিওঁ আহা তোমালোকে স্কেল লৈ লোৱা মোৰ ওচৰত বৰ্তমান স্কেল নাই মই এই দুটা বিন্দুটো সংযোগ কৰিলোঁ তো ছাত্ৰ ছাত্ৰীসকল দেখিলা আমি এই দুটা বিন্দু সংযোগ কৰি দিলোঁ এতিয়া আমাৰ ছাত্ৰৰ সংখ্যা কিমান ছাত্ৰীৰ সংখ্যাটো লাগিব সমাধান কি ওলালে হয়নে
তো চোৱা মই আগতো এনেকুৱা অংক কৰিছোঁ তোমালোকে 3.1 যদি কৰিছিলা তো 3.1ত চোৱা আমি গোটেই 100% আনসাৰ ওলাই দিয়া নাছিলোঁ কাৰণ তাত আমাক লৈখিকভাৱে সমীকৰণযোৰ গঠন কৰি দিব কৈছিলে আমি সমীকৰণটো গঠন কৰি লৈখিক মানে গ্ৰাফটো প্ৰদৰ্শন কৰি দিছিলোঁ 100 গোটেইখিনি আনসাৰ উলিয়াই দিয়া নাছিলোঁ কিন্তু ইয়াত গ্ৰাফ প্ৰদৰ্শন কৰাৰ লগতে আনসাৰো উলিয়াই দিম চোৱা কিমান আনসাৰ ওলাব ইয়াত চোৱা x কিমানত আছে এইটো 3 মেইন আনসাৰটো ওলাই আছে মানে ছাত্ৰৰ সংখ্যা কিমান ছাত্ৰীৰ সংখ্যা কিমান তো এইটো মন দি চোৱা তো এইটো চোৱা x কিমান আছে ইয়াত ক'ত কাটিছে এইটো য'ত কাটিছে যোনটো বিন্দুত কাটিছে সেই বিন্দুটোৱে হৈছে আমাৰ ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা মানে x আৰু y ওলাই গ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাই যাব x কিমানত কাটিছে 3 তো ইয়াৰ x কিমানত কাটিছে 3 লিখি ল'ম কমা y কিমানত কাটিছে এইটো 7ত কাটিছে ভালকৈ চোৱা তো 7 ঠিক আছে তো x তো আমাৰ কি আছিলে ছাত্ৰৰ সংখ্যা আছিলে y ছাত্ৰীৰ সংখ্যা আছিলে হয়নে নহয় তো গতিকে আমাৰ কিমান পালোঁ ছাত্ৰৰ সংখ্যা 3 আৰু ছাত্ৰীৰ সংখ্যা 7 আমি গতিকে কি লিখিম ইয়াত তোমালোকে একেবাৰে লাষ্টত লিখিবা গতিকে ছাত্ৰৰ সংখ্যা কিমান পালোঁ আমি 3 হয়নে আৰু ছাত্ৰীৰ সংখ্যা 7 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা কমেণ্ট কৰিব নাপাহৰিবা ভিডিঅ'টো যদি ভাল কোৱালিটিৰ হৈছে কমেণ্ট কৰি তোমালোকে লিখা ভিডিঅ' ভাল হৈছে ভিডিঅ'টো যদি বেয়া হৈছে অলপ ইম্প্ৰুভমেণ্ট কৰিব লাগে তেতিয়া মই নিশ্চয় ভিডিঅ'টো ভাল কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল এটা কমেণ্ট কৰা আৰু মোক জনোৱা ভিডিঅ'বোৰ কেনেকুৱা হৈছে